আজি বিয়া খাবলৈ আহিছিলোঁ এয়া বিয়া ঘৰত তুলনি বিয়া এইকেইটা দিন ইমানেই ইমান গা বেয়া মই ভালকৈ ভিডিঅ'বিলাকেই দিব পৰা নাই তাকে আকৌ সেইদিনা পালোঁ চিঠিখন বিয়াৰ নিমন্ত্ৰণ পালোঁ নিমন্ত্ৰণ পাই উঠিলোঁ চপকে চটপট কৰি ওলাই গ'লোঁ মই বিয়া খাবলৈ গৈ পায়ে লাগি গ'লোঁ ফটো মৰাত এয়া দেখিছে নহয় হেল্ল' ফ্ৰেণ্ডছ মই মমতা আপোনালোকলৈ এদিন নতুন ভিডিঅ' এয়া দেখিছে নহয় মই গৈছিলোঁ তুলনি বিয়া খাবলৈ খুব মৰম লগা ছোৱালী এয়া দেখিলে নহয় গৈ পাই আৰু কি কৰিব উপায় নাই গৈ চিধা বহি ল'লোঁ খোৱাটোতো মেইন হয় ন বিয়া বুলি ক'লেইতো খোৱাতে লাগি যায় সকলোৱে নহয়নে ইমান ভাল লাগিছে গৈ আৰু সেইদিনা কিন্তু খুব বৰষুণ আছিলে বৰষুণৰ কাৰণে প্ৰায় মানুহ যাবই পৰা নাছিলে এয়া দেখিছে নহয় চিলি পিচ ইমান ভাল লাগিছে মানে খানাটো খুবেই টেষ্টি আছিলে এটা বস্তু ইয়াত আনকমন আছিলে কেৰেলা খাবলৈ লৈছোঁ মুস্কানে খাইছে চামুচ দি মই খাইছোঁ হাতে দি আৰু এয়া বাহিৰতে চবে গোটেইখনে খাই আছে ইয়াত এটা আছে কেৰেলা ভাজি তাৰমানে দিনৰ পৰা খোৱাটো দিছে 11টা বজাৰ পৰা আৰম্ভ হৈছে নিয়মবিলাক কৰা হৈছিলে মই মানে যাব নোৱাৰিলোঁ সেইকাৰণে নিয়মবিলাক মই দেখাব নোৱাৰিলোঁ আৰু এয়া খুব সুন্দৰকৈ খোৱা বোৱাৰ পৰা ধৰি মানে আজিকালি বিয়াবিলাকৰ প্ৰায় একেই থাকে নহয় জানো বিয়াত আকৌ খাবলৈ ভাল কিন্তু পিছত আকৌ পেট বেয়া হয় নহয়নে সকলোৰে কাৰ হয় বাৰু বিয়াত খাই আহিলে পেট বেয়া নহয়নে কিছুমান বস্তু খালে খুব পেটৰ অসুখ হয় এয়া হৈছে কইনাৰ মা কইনা ছোৱালী গাভৰু হ'ল ন গাভৰু হ'ল আৰু কেনেকৈ লাগিছে আজি আজৰি সঁচাকৈ ফটো মাৰো ৰখ আৰু বিয়াত গৈ ভালেই লাগিল কাৰণ সকলোবিলাক ইমান সুন্দৰকৈ কৰা হৈছে ভাল লাগিছে এয়া তাৰ লগৰ ছোৱালীবিলাকো আহিছে ধুনীয়াকৈ পিন্ধি উৰি খুব ধুনীয়া লাগিলে ভাল লাগিল এয়া তুলনি বিয়া আছিলে